চালা আজি এটা বাকৰাও পোৱা নাই অ'। এটাও দেখোন অহা নাই। কি হৈছে? কোনোবা এটাক ধৰিব লাগিব ৰ। আজি এটাক ধৰিব লাগিব আহক। এটাও অহা নাই নহয়। আহিছে ৰ। আহক আজি বাপেকীয়াকে ধৰি। এটা আহিছে। কি কৰিলে আপুনি? চালা পকাই পকাই চাইকেল চলাব আহিছ। উঠা চাইকেল একমাৰ দিম চালা। ছাৰ উঠাই দিয়ক, উঠিব নোৱাৰা হলো। মালটো ক'ত ফচি গ'ল। মাল? কি মাল ফচিলে তোৰ? ভৰিখন আকৌ আৰু কি ফচিব। চালা তোক আজি মই নেৰিছো। উঠাই দিয়ক, দেখা নাই মালটো ফচি আছে। উপায় নাই এবাৰ উঠিছো আৰু। চাইকেল হয় ছাৰ, কওকচোন কিদৰে সহায় কৰিব পাৰো আপোনাক। ছাৰ মোক কিয় নৰখালে? চশমা তচমা লগাই ষ্টাফ ফুটনি চা। এক থাপৰ দিম বাগৰি পৰিবি। ছাৰ যাবলৈ দিয়ক, গাৰ্লফ্ৰেণ্ডজনী ৰখি আছে দলঙৰ ওপৰত। যাওঁ জলদি, নহ'লে মোক গালি পাৰিব তাই। হা? তোৰ গাৰ্লফ্ৰেণ্ড আছে নে? চালা গাৰ্লফ্ৰেণ্ডক লগ কৰিব আহিছ? ছাৰ আপোনাৰ নাই নেকি গাৰ্লফ্ৰেণ্ড? চালা তই তেনেকে কলি যে, তোৰ হেলমেট ক'ত? ছাৰ চাইকেলত হেলমেট নালাগে নহয়, আপুনি নাজানে নেকি? কোৱাটো হয়, চাইকেলতো হেলমেট নালাগে। চিট বেল্ট কৰি হেলমেট নাই, তোৰ চিট বেল্টডাল আছে নাই? চিট বেল্টডালটো পিন্ধি আহিব পাৰ তই। ছাৰ চিট বেল্ট নহয় চিট বেল্টে। ছাৰ চাইকেলতো চিট বেল্ট নালাগে, আপুনি ইমানো নাজানে নে? আপুনি কি কৰি পুলিচ হ'ল হে? ছাৰ কি কৰিছে? ছাৰ ক'ত পৰিব? ছাৰ নামাৰিব নামাৰিব, মোক যাব দিয়ক। চাইকেলখনো পৰিব, নহ'লে মোৰ গাৰ্লফ্ৰেণ্ডো ৰখি আছে। তোক আজি যাব নিদিওঁ। এক্সিডেণ্ট কৰাবলৈ আহিছ। তোকতো আজিতো মইতো যাব নিদিওঁ আজি তোক। হেলমেটো চাইকেলতো হেলমেটো নালাগে, চিট বেল্টো নাই। কি ক'ম, কিবা এটা কৰি ঠগিব লাগিব ৰ। চাইকেলৰ লাইচেঞ্চ আছে নে আজি ঠগিম আজি ৰ। ছাৰ এইপিনে কি ভাবি আছে আপুনি? কাক চাই আছে? বাৰু তই ফেকফেকাই আছ যে, তোৰ চাইকেলৰ লাইচেঞ্চ কি হ'ল? চাইকেলৰ লাইচেঞ্চ? এইটো কি বস্তু? হে? সেইবোৰ হ'লে খবৰ নাই। চাইকেলৰ যে লাইচেঞ্চ লাগে, গাৰ্লফ্ৰেণ্ড ৰখি আছে সেইটো হ'লে জান? চালা ছাৰ মইতো আজিলৈকে শুনা নাই যে চাইকেলতো লাইচেঞ্চ লাগে। মই বাইকত লাইচেঞ্চ লাগে বুলিহে জানো, আৰু মইতো বাইকো নচলাওঁ। বেটা ক'ত জানিবি, গাৰ্লফ্ৰেণ্ডকহে লগ ধৰিব জান তই। চাইকেলৰ যে নতুনকে নিয়ম ওলাইছে সেইটোতো নাজান? লাইচেঞ্চ দেখা, চাইকেলৰ লাইচেঞ্চ দেখা। ছাৰ মইতো দেখোন লাইচেঞ্চ নাই নহয়। আজি তই ক'ত বাচিবি? লাইচেঞ্চ নাই আজি তই ফাইন ভৰিব লাগিব। 10,000 টকা আজি তই ফাইন দিব লাগিব। ছাৰ 10,000 টকা? ছাৰ মই খেতি গ'ল খাবলৈ 10 টকা নাই, আপুনি আকৌ মোক 10,000 টকা বিচাৰিছে? মই এইবোৰ নাজানো, তই আজি ফাইন ভৰিব লাগিব, নহ'লে তোকতো আজি মই যাবলৈ নিদিওঁ আজি তোক। হ'ব ছাৰ, বাৰু ফাইনটো দি দিম। পিছে আপোনাৰ গুগল পে' আছেনে নাই? সেইডাল কি গুগল পে' আকৌ? খাই নে পিন্ধে সেইডাল? ছাৰ আপুনি গমেই নাপায় নেকি? সেইটোত যদি 10,000 টকা দিওঁ আপুনি 20,000 টকা পাব। ভাল পালোঁ এইটো। 10,000 খুজিছিলোঁ, 10,000 ঠাইত 20,000 দিব। ভালেই হ'ব। আছে আছে আছে। তেন্তে উলিয়াওক আপোনাৰ স্কেনাৰটো। এইডাল আকৌ কি বস্তু? ছাৰ মই যদি আপোনাৰ মুখখন ফটো মাৰি যদি আপোনাক দি দিওঁ, আপোনাৰ ডাইৰেক্ট বেংক একাউণ্টত পইচা যাব। এইখা কি কৰিলি আকৌ? মুখত ফটো মাৰিলেও পইচা পায়নে? ছাৰ এইটো নতুন গেজেট। আপোনাৰ মুখখন ফটো মাৰিম, আপোনাৰ ৰাতিপুৱালৈ চাব আপোনাৰ বেংক একাউণ্টত পুৰা 20,000 টকা। আপুনি বিচনা পাৰি শুই থাকিব পাৰিব 20,000 টকা দি। আজিকালি এনেকুৱা নিয়ম উলিয়াইছে নেকি? তেন্তে কাম এটা কৰিছোঁ, মোৰ মানুহজনীও ফটো একপি মাৰি দি দিবিচোন। ছাৰ আপুনি বিয়া পাতিলে মানে? হ'ব দি দিম বাৰু দিয়ক, আপোনাৰ ফটোখন দি দিব। ছাৰ ৰ'ব মই ষ্টেণ্ডাল দি আপোনাক ফটো একপি মাৰি লওঁ। ৰ
অঁ উঠা ছাৰ মই গৈ দিওঁ নেকি আপোনাৰ ৰাতিপুৱালৈ মই পইচাটো আপোনাক একাউণ্টত দি দিম অঁ যা 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 গাৰ্লফ্ৰেণ্ডজনী ৰখি আছে পাৰিলে কাইলৈ আকৌ আহিবিচোন মোৰ মানুহজনী ফটো একপি মাৰি লৈ যাবি অঁ ঠিক আছে ছাৰ মই গৈ দিওঁ আৰু তেতিয়াহ'লে আপুনি আৰু কোনোবা পাই যদি ধৰিব দেই মই গৈ দিওঁ ঐ লাহে লাহে যা গাৰ্লফ্ৰেণ্ড ৰখি আছে তাত একদম ততেই হোৱা নাই সিহঁতো এতিয়া সৰু সৰু পোৱালি ধং চাচোন ইহঁতৰ অঁ যা 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 ভালকে যাবি দেই ভাল এইটোক পাইছো আজি ঠগিলো বাপেকে